ৰাতি পিন্ধা নাইটি আৰু পাতি লোৱা ভাইটি কেতিয়া খোল খাই যায় ধৰিব নোৱাৰি। পাতি লোৱা ভাইকৰ সৈতে মিলি কোটি কোটি ধন সৰকোৱা চুমি বিশালক লৈ এতিয়া ছ'চিয়েল মিডিয়াত পৰিছে গালিৰ বৰষুণ। ২ নম্বৰী ধনেৰে লাভ-বিলাস জীৱন কটাবলৈ আৰম্ভ কৰা বিশাল আৰু চুমিৰ পতন আৰম্ভ হ'ল। প্ৰবঞ্চক বিশাল ফুকনক গ্ৰেপ্তাৰৰ পিছতে হঠাৎ অন্তৰ্ধান অভিনেত্ৰী নৃত্যশিল্পী চুমি বৰা। ট্ৰেডিঙৰ নামত কোটি কোটি টকা প্ৰবঞ্চনা কৰাৰ অভিযোগত বিশাল ফুকন গ্ৰেপ্তাৰ হোৱাৰ পাছতে সোমবাৰে নিশাৰে পৰা হঠাৎ অন্তৰ্ধান হৈ পৰিল ইনষ্টাগ্ৰামৰ ৰিল নেত্ৰীগৰাকী। মানি ট্ৰেডিঙৰ নামত কোটি কোটি টকা প্ৰবঞ্চনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিশাল ফুকনৰ লগত নাম খাগৰ খাইছে অভিনেত্ৰী নৃত্যশিল্পী চুমি বৰাৰ। বিশাল ফুকনৰ গ্ৰেপ্তাৰৰ পাছত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য। বিশাল ফুকনৰ সৈতে অসমীয়া ছবি জগতৰ লগতে সাংস্কৃতিক জগতৰ বহু নামজ্বলা লোকৰ আছে ঘনিষ্ঠ সম্পৰ্ক। অভিযোগ অনুসৰি চুমিক ঢাল হিচাপে ব্যৱহাৰ কৰি বিশালে সৰকাইছিল বহু কোটি টকা। চুমিয়ে সংগীত আৰু ছবি জগতৰ শিল্পী অভিনেতাৰ কাষলৈ গৈ দিছিল প্ৰলোভন। কিদৰে সহজে কোটিপতি হ'ব পাৰি তাৰো সপোন দেখুৱাইছিল চুমিয়ে। তাৰকা শিল্পীৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক জগতৰ বহু কলা কুশলী পৰিছে চুমি আৰু বিশালে পতা এই জালত। চুমিক ঢাল হিচাপে ব্যৱহাৰ কৰিছিল পাতি লোৱা ভাতৃ বিশাল ফুকনে। চুমিয়ে বহু লালসাদী ছবি জগতৰ লগতে সাংস্কৃতিক জগতৰ বহু নামজনা লোকক বিশালৰ কোম্পানীত ধন বিনিয়োগ কৰিবলৈ মান্তি কৰাইছিল। অধিক মুনাফা প্ৰদান কৰাৰ লোভ দি নীতি বহিৰ্ভূতভাৱে ধন আদায় কৰিছিল চুমি আৰু বিশালে। চুমি আৰু বিশালে সহজতে ধন লাভৰ দেখুওৱা সপোনৰ জালত পৰিছে অসমীয়া ছবি জগতৰ লগতে সংগীত জগতৰ বহু মুঠা ফটা লোক। চুমিৰ ডেষ্টিনেশ্যন ৱেডিঙত পানীৰ দৰে টকা খৰচ কৰিছিল বিশালে। বাইকৰ বিয়াত ভাইকে খৰচ কৰিছিল কোটি কোটি টকা। ধন বিনিয়োগ কৰা একাংশ তাৰকা শিল্পী উপস্থিত আছিল চুমিৰ ৰাজস্থানৰ উদয়পুৰত অনুষ্ঠিত হোৱা ডেষ্টিনেশ্যন ৱেডিঙত। ছবি প্ৰযোজনাৰ নামত কলা ধন ব্যয় কৰাৰ বাবে উঠি পৰি লাগিছিল বিশাল। অভিযোগ অনুসৰি চুমি বৰাৰ পাতি লোৱা ভাতৃ বিশাল ফুকনে অভিনেত্ৰীগৰাকীৰ ডেষ্টিনেশ্যন ৱেডিঙত 1 কোটিৰো অধিক টকা খৰচ কৰিছিল। উল্লেখ্য যে বিশাল ফুকনক গ্ৰেপ্তাৰ কৰাৰ পাছৰে পৰা মোবাইল ফোন অফ হৈ আছে চুমিৰ। চুমিয়ে ডিলিট কৰিছে ফেচবুকৰ একাউণ্ট। ছ'চিয়েল মিডিয়াৰ পৰা চুমিয়ে নাইকিয়া কৰিছে বিশালৰ সৈতে থকা সকলো ফটো, ভিডিঅ', ৰিলছ আদি। চুমিক বিচাৰি ইতিমধ্যে আৰক্ষীয়ে তেওঁৰ ডিব্ৰুগড়ৰ লগতে মহানগৰীৰ বাসগৃহত চলাইছে অভিযান। কিন্তু আৰক্ষীৰ অভিযানৰ পূৰ্বে অন্তৰ্ধান হৈছে অভিনেত্ৰী চুমি বৰা। প্ৰশ্ন হয়, ক'ত আছে অভিনেত্ৰী নৃত্যশিল্পী চুমি বৰা? চুমিক গ্ৰেপ্তাৰ কৰিব পাৰিবনে অসম আৰক্ষীয়ে? চুমিক গ্ৰেপ্তাৰ কৰিলে হয়তো পোহৰলৈ আহিব বহু বিস্ফোৰক তথ্য।